জয় জয় ভাৰত মাতা হে ও মাতা শক্তি দিয়া তোমাৰ বাবে জন্ম ললো মৃত্যুৰ বাবে প্ৰাণ ললো দেখা দোহেক দমন কৰো দেশৰ হকে জীৱলৈ জয় জয় ভাৰত মাতা দেশৰ হকে মৰিবলৈ জয় জয় ভাৰত মাতা মাতা শক্তি দিয়া তোমাৰ বাবে জন্ম ললো মৃত্যুৰ বাবে প্ৰাণ ললো দেশ দোহেক দমন কৰো জয় জয় ভাৰত মাতা হে আজি আমি আহিছো কদাপি নোৱাৰে খণ্ডিত কৰিবলৈ অতৰো যাব পলাই জয় জয় ভাৰত মাতা হে আজি আমি আহিছো কদাপি নোৱাৰে খণ্ডিত কৰিবলৈ অতৰো যাব পলাই বেদিয়ে বেদিয়ে প্ৰতিমা গঢ়ি কৰো তোমাৰে ভক্তি মাতৰম মাতৰম বন্দে মাতৰম বন্দে মাতৰম। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ বেকবেঞ্চাৰলৈ। আজি আমি এই ভিডিঅ'টো বনোৱা এটাই কাৰণ ভাৰতৰ জাতীয় পতাকাখন, যিহেতু আমি ছ'চিয়েল মিডিয়াত কালি পৰহিৰ পৰা দেখিয়ে আছোঁ কিছুমান অদ্ভুত জাতীয় পতাকা দেখি পাই আছোঁ আমি। যেনে ধৰক আপুনি বহুতকেইটা মাল্টি কালাৰ জাতীয় পতাকা ওলাইছে এইবাৰ মাৰ্কেটত, সেয়েহে মাল্টি কালাৰ জাতীয় পতাকা দেখি কিনে অলপমান ডিষ্টাৰ্ব হৈ আছোঁ মানে কথাবিলাক কিছুমান উল্টা টাইপ লাগি আছে। মানে আগতেতো আমাক সৰুতে পঢ়ুৱাইছিলে ভাৰতৰ জাতীয় পতাকাৰ ৰং কেইটা তিনিটা, ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আৰু মাজত অশোক চক্ৰ আছে। ইমানলৈকে ঠিকে আছিলে, আমি তেনেকৈ জানো। তাৰপাছত এতিয়া এইবাৰ মাৰ্কেটত বহুত কালাৰ ওলাইছে, আপোনাৰ হালধীয়া, নীলা, ৰঙা, বেগুনীয়া, গামোচাৰ ওপৰত বনোৱা, তাৰপাছত পিঠাটো জাতীয় পতাকা হৈ গ'ল, কিবা কিবি এনে অদ্ভুত ধৰণৰ কিছুমান জাতীয় পতাকা ওলাইছে। এই ভাবিলোঁ জাতীয় পতাকাখনটো ইমান পণ্য নহয় যে আপুনি ইমান সহজলভ্য হ'ব বা ইমান সোনকালে পোৱা যায়। আজাদীৰ অমৃত মহোৎসৱ ৭৫ বছৰ হৈছে আমি স্বাধীনতা পোৱা। এইবাৰ আমাৰ কাৰণে বহুত গৌৰৱৰ বিষয়। এনেকুৱা নহয় যে আমি তাক উদযাপন নকৰিম, আমি ইয়াতে আমাৰ কাৰণে ডাঙৰ এটা উৎসৱ হয়। কিন্তু এই উৎসৱটো নামত কিছুমান আমি বিপথে গৈছোঁ নেকি বা আমি কিবা অসন্মান কৰিছোঁ নেকি, সেইটো এটা চাবলগীয়া বিষয়। আচলতে প্ৰতিখন ঘৰতে একোখন পতাকা উত্তোলন কৰাটো একো বেয়া কথা নহয়, চবেই কৰিব লাগে। ১৫ আগষ্ট, ২৬ জানুৱাৰীত ঘৰত এখন পতাকা, আমাৰ ভাৰতৰ পতাকাখন যদি আমি উৰুৱাই থৈ দিওঁ, লগাই থৈ দিওঁ, এতিয়া একো ডাঙৰ কাম ভুল নহয়। আমাৰ দেশৰ প্ৰতি যি আমাৰ সন্মান আছে সেই সন্মান প্ৰদৰ্শন কৰাই হয়। কিন্তু আমাৰ এই সন্মান প্ৰদৰ্শন কৰিব যাওঁতে বৰ্তমান কিছুমান বহুত অদ্ভুত কাম দেখা পোৱা গৈছে। অলপতে দেখা পালোঁ হৰি নাম বনাইছে কিছুমানে, তাৰপাছত ফটোকেইখনমান পালোঁ তিলপিঠা বনোৱা, তাৰপাছত এজনী ছোৱালীয়ে ফটো আপলোড কৰিছে কি বোলে অসমৰ গামোচাখনৰ ওপৰত জাতীয় পতাকা বনাইছে, আকৌ কালাৰ কেইটা কিবা উল্টা কালাৰ, এনেকৈ বহুত কিছুমান খোপাত মাৰি লৈছে, কোনোবাই বহি আছে, কোনোবাই এই মাটিত থৈ কিনে ফটো উঠি আছে, কিছুমানে আকৌ জাতীয় পতাকাখনত কি বুলি অশোক চক্ৰটো নোহোৱাকৈ পূৰা একদম উৰাই লৈ গৈছে, মাৰ্চ কৰি ঘূৰি আছে। এনেকুৱা ধৰণৰ বহুত কিবাকিবি দেখা পোৱা গৈছে। চৰকাৰলৈ আমাৰ এটাই অনুৰোধ আছে, জাতীয় পতাকাখন ইমান সহজলভ্য কৰিব নালাগিছিলে। আচলতে জাতীয় পতাকা এখনৰ বহুতখিনি কিবাকিবি নিয়ম থাকে, সেই নিয়ম ময়ো নাজানো বিশেষ ভালকৈ, কিন্তু এটা নিয়ম জানো, মানে কিছু কথা জানো জাতীয় পতাকাখনৰ বিষয়ে। এই যে জাতীয় পতাকাখন খাদীৰ হ'ব লাগে মেইন কথা, আৰু এই 3টা কালাৰ থাকিব লাগে, ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল, এই 3টা, আৰু বগা কালাৰৰ মাজত অশোক স্তম্ভ থাকে য'ত 24ডাল ৰাতি থাকে, আৰু সেইটো আপোনাৰ নীলা কালাৰৰ থাকে। ইমানখিনি আছিলে খাদীৰ হ'ব লাগে। খাদীৰ হোৱা সূতাখিনি কালাৰৰ কিবা পৰিমাণ আছিলে, তাৰপাছত জোখটো আছে 3/2, এইটো জোখত বনাব লাগে। আৰু উত্তোলন কৰা নিয়ম আছিলে, এইবাৰ কিছুমান নিয়ম সলনি কৰা হৈছে বাৰু,
আগতে এইটো আপোনাৰ সূৰ্য উদয় হোৱাৰ পিছত আৰু সূৰ্য অস্ত যোৱাৰ আগতে পতাকা উত্তোলন কৰিব লাগে আৰু পতাকাখন সূৰ্য অস্ত যোৱাৰ আগতে নুমাই থ'ব লাগে, মাটিত থ'ব নোৱাৰে বা এখন টেবুল ক্লথ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। মানে বহুত কিবা নিয়ম আছে, সেইখিনি নিয়ম সকলোৱে জনা উচিত আৰু চৰকাৰেও সেই প্ৰতিটো নিয়মে মানুহৰ মাজত পোৱাৰ সহজ কৰি দিব লাগিছিলে। আগতে পতাকাখন উত্তোলন কৰিব দিছে বা ঘৰে ঘৰে লগাব দিছে, কিন্তু সেই নিয়মখিনিও যদি চৰকাৰে যদি মানুহক কৈ দিলে হয় বোলে কি কৰিব পাৰি জাতীয় পতাকাখনক লৈ, কি কৰিব নোৱাৰি, সেইখিনি যদি কৈ দিয়ে তেতিয়াহ'লে বহুত ভাল আছিলে। এটা কথা, কাইলৈতো এনেও বহুতে বাইকত বা কিবা জাতীয় পতাকা লগাব, গতিকে আৰু অপমান হ'ব বুলি 100% চিয়ৰ। কাইলৈ বহুতখিনি অপমান হ'ব। গতিকে আপুনি যদি ৰাস্তাৰে গৈ আছে, জাতীয় পতাকা এখন যদি পৰি থকা দেখা পাইছে, সেইখন বুটলি ফটো মাৰি দিয়াতকৈ আপুনি এটা কাম কৰিব, ফটো বুটলি আনি কিনে আপুনি ক'ৰবাত থৈ দিয়ক, নিজৰ ঘৰতে থৈ দিয়ক। মোৰ তাত এতিয়াও বহুত কেইখনমান পৰি আছে 2018 জাতীয় পতাকা। আমি গুৱাহাটীৰ পৰা গৈ আছিলোঁ, আমি সিদিনাখন যাত্ৰা আৰম্ভ কৰিছিলোঁ হেৰিৰ পৰা, এছ কেৰ পৰা আমি ডাইৰেক্ট গৈছিলোঁ মঙলদৈ, খাৰুপেটীয়ালৈকে গৈছিলোঁ। তো এই ৰাস্তাটোতে আমি বহুত কেইখন কমচে কম 150-200মান জাতীয় পতাকা পাইছোঁ। আৰু মোৰ লগৰ এজন আছিলে ৰিপন শৰ্মা বুলি, আমি দুয়োটাই গৈছিলোঁ। আমি ৰাস্তাটো গোটেই জাতীয় পতাকা বুটলি গৈছোঁ, তাকো এটা ছাইডত, আৰু বেলেগ ছাইডৰ কথা নক'লোৱে বাৰু। গতিকে এইবাৰ যাতে তেনেকুৱা আৰু অপমান নহওক, কিছুমানে এতিয়া এই ক'ৰবাত ডাষ্টবিনত পেলাই দিয়ে, সেইবোৰ নকৰিব। জাতীয় পতাকাখন সন্মান কৰক, কাৰণ দেশৰ প্ৰতীক হয়, আমাৰ গৌৰৱ হয়। গতিকে দেশখনৰ সন্মান জনোৱাটো আমাৰ প্ৰতিজন ভাৰতীয় নাগৰিক হিচাপে আমাৰ সকলোৰে কৰ্তব্য, আৰু দেশখনৰ সন্মান বজাই ৰখাটো আৰু দেশখনক সুৰক্ষা প্ৰদান কৰি থকাটো আমাৰ প্ৰতিজনৰে দায়িত্ব। গতিকে আশা কৰোঁ জাতীয় পতাকাখনৰ সন্মান সকলোৱে কৰিব, আৰু এই ৭৫ বছৰীয়া যিটো ভাৰতীয় স্বাধীনতা দিৱস সকলোৱে উদযাপন কৰক, তাকে আমি কামনা কৰিছোঁ। মই এটা ব্যক্তিগত মত ক'ব বিচাৰোঁ, মানে ব্যক্তিগত মতামত দিব বিচাৰোঁ। যিহেতু জাতীয় পতাকাখন ইমান সহজলভ্য নহয়, যিহেতু এখন আমাৰ গৌৰৱ হয় জাতীয় পতাকাখন, গতিকে জাতীয় পতাকাখন সকলোৱে ব্যৱহাৰ কৰিব পাৰে, তাত কোনো দ্বিমত নাই। কিন্তু পোৱাৰ কিছুমান যেনেকৈ বৰ্তমান এতিয়া সহজলভ্য হৈ আছে, এই যিকোনো দোকানতে পায়, আপুনি ৰাস্তাত ওলাই যাওক ফুটপাথত পাব, ক'ৰবাত নহয় য'তে নাপাব, তেনেকুৱা কৰিব নালাগে। কিছুমান পোৱাৰ পাৰ্টিকুলাৰ জেগা থাকিব লাগে আচলতে। এই ধৰক মোৰ এখন জাতীয় পতাকা লাগে, মই তাৰ কাৰণে কিছুমান নিয়ম ডকুমেণ্ট ছাবমিট কৰিব লাগিব, বা ধৰক কিহৰ কাৰণে ইউজ কৰিম, কিহৰ কাৰণে লাগে মোক, তেনেকুৱা কিছুমান নিয়ম গাঁঠি দিলে মই দি দিলোঁ, মই মোক কাৰণত লাগিব, তাৰপাছত মই অৰ্ডাৰ কৰিলোঁ, সেই হিচাপে চৰকাৰৰ ফালৰ পৰা এই জাতীয় পতাকাখন আমাৰ তাত আহি গ'ল। তেতিয়া কি হ'ব, আপোনাৰ একদম প্ৰপাৰ জাতীয় পতাকা এখনো পোৱা যাব, তাত কোনো লেখ জোখ নাথাকে। চৰকাৰৰ ফালৰ পৰা যেতিয়া বনাব, খাজিৰে বনাব, প্ৰকৃত জোখ হিচাপ মতে বনাব, যিবিলাক কালাৰ আছে যেনেকৈ বনাব লাগে সেই হিচাপে বনাব। এতিয়া কি হৈছে, আপুনি মাৰ্কেটলৈ যাওক, উল্টা আপুনি পলিষ্টাৰ পাব, কিবা কিবি পাব, কাগজৰটো বাৰু ঠিকেই আছে, চলিব পাৰি, কিবা অনেক ধৰণৰ জাতীয় পতাকা পাব আপুনি, কালাৰ ভিন্ন কালাৰত পাই যাব। গতিকে কি হয়, জাতীয় পতাকাখনৰ প্ৰতি অসন্মান কৰা টাইপৰে হয়। গতিকে মই ভাবোঁ কিয় চৰকাৰে ইয়াৰ ওপৰত এটা নিয়ম বনাব লাগে, বা চৰকাৰে আপোনাৰ জাতীয় পতাকাখন বিক্ৰী কৰক, আপত্তি নাই, কিন্তু মানে বিক্ৰীৰ যিটো ৰাস্তা লৈছে চৰকাৰে, সেই ৰাস্তাটো অলপ সলনি কৰি কিনে অলপ পৃথকভাৱে অলপ চাই কিনে যদি কৰে তেতিয়াহ'লে বহুত ভাল হ'ব।